Good morning from Tinsukia. এই নবই মোৰ চাৰ্টটো ইস্ত্ৰি কৰি দি আছে। থেংক ইউ নব, থেংক ইউ থেংক ইউ। ঐ মই পাগল নিচিনা ইস্ত্ৰি কৰি আছো সুস্থ কথা পছা কি পালো বে মই তেতিয়া শুই সুইচ বন্ধ হৈ আছে মই কি কৰিম নেটলি ৰুম চাইকো বে মই না তোমাক চাইকো বুজি সুইচ বন্ধ শুই আছো কি কৰিম মই তো উঠি মেলি গা পা ধুই ৰেডি এতিয়া আৰু আমি ওলাই দিম। এয়া নব মোৰ লং পেণ্ট ইস্ত্ৰি কৰি দি আছে আইৰণ, বাকী এজন পৰি আছে আৰু এইপিনে এতিয়া ওলাই দিওঁ আৰু কাপোৰ চাপোৰ পিন্ধি মেলি এতিয়া আমি ওলাই দিম। ফাৰ্ষ্ট টিলিঙা মন্দিৰ যাম, তাৰপিছত ভণ্টি বাবা যাম, তাৰপিছত আমি ৰাওনা হ'ম পৰশুৰাম কুণ্ডলৈকে। আজি পৰশুৰাম কুণ্ড ভিজিট নহ'ব পাৰে, যাই কিনে তাতে এনেকৈ হোটেলৰ ক'ৰবাত থাকি দিম, অহাকালি পৰশুৰাম কুণ্ড ভিজিট কৰিম। তো চাই থাকিব, মৰম দিব। তো ফাইনেলি আমাৰ ওলোৱা হৈ গ'ল। এতিয়া আমি চেক আউট কৰোঁ হোটেলৰ পৰা, যাওঁ এতিয়া ভণ্টি বাবা অভিমুখে, ভণ্টি বাবা মন্দিৰ অভিমুখে, প্লাছ তাৰে পিছত টিলিঙা মন্দিৰ ভিজিট কৰিম। তো চাই লওক আমাৰ গেট আপ, চাই লওক এইবোৰ আমাৰ গেট আপ সাজি কাচি ওলাইছোঁ আৰু অকণমান। তো ঠিক আছে, ওলাই দিলোঁ আৰু হোটেলৰ পৰা। তো আমি 11টা বজাত ওলাই দিলোঁ আৰু জাৰ্ণি ষ্টাৰ্ট। বাই বাই। মোর জীবন এখন এম্বেসেডর, মোর জীবন এখন এম্বেসেডর। কর খর ধর, কর খর ধর, সময় যে নাই, নহলে কি পিনে ভাই হারা মারা যায়। মোর জীবন এখন এম্বেসেডর, মোর জীবন এখন এম্বেসেডর। তো আহি পালোঁ টিলিঙা মন্দিৰ, আৰু টিলিঙা মন্দিৰৰ বাহিৰৰ পিনে চাওক দাঁতিকাষৰতে দোকানবোৰ আছে। ইয়াতে গোটেই চাকি বন্তি ধূপ যি লাগে গোটেইখিনি পাব। টিলিঙা মন্দিৰ আহিছে যিটো টিলিঙাটো বান্ধিবই, তো টিলিঙাও পাব ইয়াতে। আৰু চাওক মন্দিৰটো বাহিৰৰ পৰা কেনেকুৱা এটা ধুনীয়া সৌন্দৰ্য, গেটটো চাই লওক। আৰু বহুত দিনৰ পৰা সপোন আছিল, আজি ফাইনেলি সেই সপোনটো পূৰণ হ'ল। বহুত হেঁপাহ আছিল, তো সেই হেঁপাহটো পূৰণ হ'ল আজি টিলিঙা মন্দিৰ অহা। এতিয়া অলপ পূজা কৰি উঠি পিনে টিলিঙা বান্ধো। এতিয়া আমি ইয়াতে সূতা বনোৱা প্ৰথা আছে যে মানে বান্ধিলে মনোকামনা যিবিলাক কৰে পূৰণ হয়। তিনিটা ৰাউণ্ড মাৰিব লাগে, প্লাছ আৰু টিলিঙা বান্ধিব লাগে। তো গতিকে কৰা যায়। ওলালোঁ টিলিঙা মন্দিৰৰ পৰা। বহু দিনৰ সপোন, বহু দিনৰ আশা পূৰণ হ'ল। টিলিঙা মন্দিৰ আহিম বুলি পিনে ফাইনেলি সেই এটা সপোন পূৰণ হৈ গ'ল। যে সপোনৰ টিলিঙাটো বান্ধি আহিলোঁ। য়েছ, ময়ো বান্ধিলোঁ সপোনৰ টিলিঙা। ঠিক আছে, ওলাই দিম ইয়াৰ পৰা, দেৰি নকৰোঁ। এতিয়া বাজিল আপোনাৰ 1টাই বাজিল, 10 মিনিট আছে। আমাৰ এফালে যেনেকৈ তাৰমানে লাইক কবি, মূলা, গাজৰ, ভেন্দিৰ খেতি কৰা যায়, এইফালে সকলো মানুহে সৰুকৈ হ'লে এখন চাহ বাগিচাৰ মানে আৰু ৰাখে আৰু মানে এনেকুৱা গ্ৰীনাৰী দেখাৰ পিছত এটা কথাই মনত আহে, মজা মঞ্জিল কা নেই সফৰ কা হে।
बाहर है दुनिया जालिम रब ही जाने जो होगा आगे बिन पूछे घर से আহি আছিলোঁ টিলিঙা মন্দিৰৰ পৰা ভন্তে বাবাৰ অভিমুখে সেই ৰাস্তাটোৰে কিন্তু আহি থাকোঁতে ইমান ধুনীয়া নেচাৰ এনেকুৱা এখন জংঘল মানে অৰণ্য নেকি এইখনৰ মাজেৰে যাই আছোঁ কি ধুনীয়া পৰিৱেশ কি ধুনীয়া নেচাৰ নৰখাকৈ থাকিব নোৱাৰিলোঁ দুটামান ফটো উঠি যাওঁ আৰু লগৰ ইহঁতে বোলে ফটো উঠি আছে ফটো চলিয়ে আছে সিহঁতৰ মই দুখনমান ফটো উঠি যাওঁ আৰু দিয়া হ'ব যে আৰু কিমান ফটো উঠিলি চব ভৰি গেল বাপৰে ফটো উঠিলো আৰু ৰাস্তাটো সঁচাকে বহুত ধুনীয়া মানে এই যে 2022ৰ যিটো বিশ্ব পৰিৱেশ দিৱস না এই দিনটো এটা মানে শুচনীয়া হৈ থাকিব মানে পৰিৱেশ বহুত ধুনীয়া নেচাৰ দেখিলো তো আহি পালোঁ ভন্তে বাবা মন্দিৰ ভন্তে বাবা মনেষ্ট্ৰীৰ পৰা আশীৰ্বাদ ভালদৰে কথা পাতিলোঁ বহুত এতিয়া এৰো আৰু এতিয়া যাওঁ আমি পৰশুৰাম কুণ্ডৰ আগৰ পিনে যাওঁ ইয়াতো গেষ্ট হাউচ আছে বোলে এইপিনে এতিয়া থাকিব পাৰি চাই লওঁ এইখন ভন্তে বাবা ইয়াতে আহিলে থাকিব পাৰি ইয়াতে গেষ্ট হাউচ ইয়াতে 20-25-30জনমান থকালৈকে ব্যৱস্থা থকা বুলি কৈছে ইয়াতে এই মনেষ্ট্ৰীত থাকি ভাল লাগিব ধুনীয়া পৰিৱেশ পেট পূজা কৰি আহিলোঁ গধূলিৰ পেট পূজাটো কৰি আহিলোঁ এতিয়া ৰাতি আকৌ ভাত খাব যাম সেইবিলাক আৰু দেখাই নাথাকোঁ এতিয়া হোটেললৈ আহি ৰেষ্ট লওঁ অকণমান এতিয়াৰ কাৰণে বাবাই আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব ঠিক আছে কালি এদিন লগ পাই আছোঁ